হাই ফ্ৰেণ্ড, মোৰ প্ৰিয়জলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই অমৰাৰ আঞ্জা বনাম আৰু অমৰাৰ আঞ্জা বনাম কেনেকৈ কি লাগিব তাকে আপোনালোকক দেখুৱাম। এয়া অমৰা হয়, পকা অমৰা। এতিয়া এইটো ছিজনত পকিছে আৰু পকা অমৰাৰ আঞ্জা খাই ভালেই লাগে। অকণমান মিঠা টেঙা হয়। কিছুমানে মাছৰ লগতো বনাই খায়। মই মাছ নিদিওঁ, এনেই চিম্পুলকৈ বনাম। আৰু অমৰা আঞ্জা বনাবলৈ আমাক লাগিব আলুগুটি। আলু লগত দিবই লাগিব। মই আলু চাইজকেইটা সৰু লৈছোঁ, বৰ ডাঙৰ নাই লোৱা। আৰু ইমানকেইটাই লৈছোঁ, অমৰাও ইমানকেইটা আৰু আলু ইমানকেইটাই লৈছোঁ। তাকে অমৰা বহুত ঔষধি গুণ আছে। অমৰা বাত বিষৰ কাৰণেও ভাল আৰু ইউৰিক এচিডৰ কাৰণে ভাল। যিসকলৰ আছে তেওঁলোকে বনাই খাবই লাগে আৰু নথকা সকলেও খাব পাৰিব। ইয়াত বহুত ঔষধি গুণ আছে যেতিয়া সি কোনো অপকাৰ নকৰে, উপকাৰেই কৰিব। খাব লাগে। মই মাজে মাজে খাই থাকোঁ। ইয়াৰ আচাৰো বনাই খাব পাৰে। আৰু কোনে অমৰাৰ আঞ্জা বনাই খাই জনাবচোন কমেণ্টত। আৰু কোনে খাই ভাল পায় সেইটোও জনাব। মই খায়ো ভাল পাওঁ আৰু বনায়ো ভাল লাগে আৰু খোৱাটো ভালো। ডায়েবেটিছ লোকেও খাব পাৰিব। খালি আলুখিনি বইল কৰি এক্সট্ৰাকৈ বইল কৰিব লাগিব। ডায়েবেটিছ লোকে খালে বইল কৰি পানীটো পেলাই দিব লাগিব। মই এতিয়া দুইটা একেলগেই বইল কৰি বনাম। আৰু কেনেকৈ বনাওঁ চাই থাকক। এয়া মই আলু আৰু অমৰা বইল কৰি হৈ গ'ল। তাৰপৰা মই অকণমান পিটিকি দিম। এনেকৈ হেতাখনেৰে ভাঙি দিব লাগে বা এনেকৈ কেৰাহীত ভাঙি দিলেও হ'ব। মই এনেকৈ অলপ ভাঙি দিছোঁ। এয়া মোৰ ভাঙি হৈ গ'ল। এতিয়া কেৰাহীত তেল দিছোঁ। তাৰপৰা আপোনাৰ পাঁচফোৰণ অকণমান দিব লাগিব। পাঁচফোৰণটো দিয়াৰ লগে লগে জলকীয়া দিব পাৰে। মই জলকীয়া ছোৱালীয়ে বৰকৈ নাখায়, সেইকাৰণে তাইলৈ কাঢ়ি থৈহে জলকীয়া অকণ দিম। আৰু এনেকৈ ধুনীয়াকৈ লৰাই ল'ব। লৰাই লৈ ইয়াত এয়া নিমখ এড কৰিছোঁ। সোৱাদ অনুপাতে নিমখ এড কৰিব, কাৰণ বৰ বেছি নকৰিব। আপোনালোকৰ কিমান খায় সিমান। মই বৰ বেছি কাৰণে হালধি দিছোঁ। দি এয়া ভালদৰে লৰাই দিব। লৰাই ধুনীয়াকৈ ধান খোৱাকৈ লৰাই দিব আৰু। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই গৰম পানী ঢালি দিছোঁ। আপোনালোকে গৰম পানী দিব, নহ'লে বৰ বেছি গৰম কৰা নাছিলোঁ। মই অকণমান কুহুমীয়া কৰি দিলোঁ। একেবাৰে ঠাণ্ডা পানী নিদিব। আৰু এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিব আৰু ধুনীয়াকৈ উতল এটা আহিবলৈ দিব। উতল অহাৰ পিছত কিছুমানে ইয়াত পকৰীও এড কৰিব পাৰে, মানে বেচনৰ বৰ বনাই দিব পাৰে। মাছো দিব পাৰে। মই আজি মাছ দিয়া নাই আৰু আপোনাৰ পকৰীও দিয়া নাই। মাছ বা বৰ তেনেকৈ দিব পাৰি পকৰী বনাই। তাকে আৰু মই গুটিবোৰ কাঢ়ি পেলাইছোঁ, দেখিছেনে? গুটিবোৰ নহ'লেও হয়। গুটিবোৰ মানে এনেই অলাগতিয়াল হয় নহয় জানো, পিছত বনাই এনেই কেৰাহীখন আঞ্জাকণ বেছি সৰহ হৈ থাকে। সেইকাৰণে গুটিবোৰ কাঢ়ি দিলে জোখৰ হৈ যায় আৰু সেইকাৰণে মই গুটিবোৰ কাঢ়ি দিলোঁ। আৰু মোৰ ৰেডি হৈ গ'ল। আৰু অকণমান উতল অহাৰ পিছতে হৈ যাব। অলপ পাতল হৈ আছে, অলপ গ্ৰেভি টাইপৰ হ'লে খাই ভাল লাগে। আৰু শেষত ধনিয়া অকণমান এড কৰি দিম। তেতিয়া ধনিয়াৰ যিটো গোন্ধ সেইটোৱে আৰু অকণমান সোৱাদ আনি দিয়ে, ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে আৰু কেনেকুৱা লাগিছে মোৰ আঞ্জাকণ তাক জনাব। আৰু আপোনালোকে প্লিজ বনাই খাবচোন, বহুতেই ভাল। আৰু খোৱাটোও ভাল আৰু খাবলৈও ভাল। এবাৰ খালে খাই থাকিব মন যাব। তাকে বনাই খাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ঠিক আছে, পুনৰ লগ পাম। আজিলৈ বাই।